আমাৰ বহাগী মানে যিখন বজাৰ বহাগী যিখন মেলা আমি মানে সকলো আমাৰ বাঘৰি ৰাইজৰ সহযোগত আমি মানে অনুষ্ঠিত কৰিছোঁ। ইয়ালৈ আমি দেখিছোঁ যে বিভিন্ন ধৰণে বিভিন্নজনে আমাৰ মানে থলুৱা যিবোৰ সামগ্ৰী নিজৰ ঘৰতে উৎপাদিত বস্তুখিনি লৈ আহিছে। আহি মানে তেওঁলোকে আজি বজাৰ হিচাপে লৈ আহিছে আৰু এটা নিম্নতম মানদণ্ডত আপোনালোকে গোটেই বস্তুখিনি পাব। সেয়েহে আমি আপোনালোকক এই বজাৰখনত আমন্ত্ৰণ জনাইছোঁ। আজি আমাৰ দ্বিতীয় দিন, অহা কালিলৈ আৰু পৰহিলৈ 2টা দিন আছে। এই 2টা দিনত আমি মানে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে বিচৰা হিচাপে যিখিনি বস্তু আপোনালোকে বিচাৰে সকলো পিঠা পনাৰ পৰা আদি কৰি মাংস ৰহিহাজৰ পৰা আদি কৰি নাৰিকল আৰু মানে বিলাহী হওক বা কিবাকিবি হওক আমাৰ থলুৱা যিখিনি মানে আমাৰ শাক বা চব্জি আৰু ইয়াৰ লগতে আপোনাৰ কলখাৰ আছে, হুৰুম আছে, পিঠা সান্দহ সকলোখিনি আছে। আপোনালোকে আহি ইয়াতে সংগ্ৰহ কৰিব পাৰিব। লগতে আমি দেখিবলৈ পাইছোঁ যে আমাৰ ইয়াত অতি সুন্দৰকৈ আমাৰ ইয়াত আছে আমাৰ টকা আছে, সুতুলি আছে, গগনা আছে, বাঁহী আছে, পেঁপা আছে, ঢোলৰ মাৰি আছে, আমাৰ টোকাৰী আছে, গোটেই বস্তুখিনি আছে। আপোনালোকক আমি সজোৰে নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহি আমাৰ ইয়াত মানে ক্ৰয় কৰকহি। ইয়াত কোন আছে? নিশ্চয় কোন আছে ইয়াত? আহক এইবিলাক না, বহুত ভাল লাগিছে। আজি প্ৰথম দিন, আমাক লাগিব। আহা এইফালে আহা। কোন আছে ইয়াত? এই মোবাইল পৰিলে আহা। আৰু আমি এতিয়া এইখিনিতে আমাৰ আৰু এজন আমাৰ সতীৰ্থ আমাৰ ইয়ালৈ আহিছে। আপুনি ক'ৰ পৰা আহিছে? আপুনি উঠকচোন। সঁচাকৈ আপোনালৈ আমি ৰঙালী শুভেচ্ছা জনাইছোঁ। আপুনি কি ক'ব? আপুনি আজি আমাৰ থলুৱা বজাৰলৈ আহিলে নিশ্চয়, হয় নাই? আপোনাক আমি ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আপুনি বজাৰলৈ কি লৈ আহিছে? বৰা চাউল, অমিতা, বিলাহী, পাণ, তামোল। আপুনি নিজৰ ঘৰৰ পৰা আনিছেনে? ঘৰৰ পৰা আনিছোঁ। ঘৰৰ পৰাই। আপোনাৰ ঘৰ ক'ত? কেন্দুগুৰি চোলাধৰা। কেন্দুগুৰি কাৰণে হয় জানো? আচ্ছা, আপুনি আজি যেনেকৈ আনিছে অহা কালিলৈ আৰু পৰহিলৈ আহিবনে? আহিম নিশ্চয়। আহিয়ে থাকিম। এই গোটেই বস্তুখিনি আপোনাৰ নিজৰ ঘৰতে? ঘৰৰ চব ঘৰৰ। ঠিক আছে। আপোনাক আমি ৰঙালীৰ শুভেচ্ছা জনাইছোঁ। আৰু অহা কালিলৈ পৰহিলৈ আহক, যাতে আমাৰ থলুৱা এই যিখিনি সামগ্ৰী বৰা চাউল, জহা চাউল, কণ বিলাহী, তামোল, পাণ যাতে সকলোৱে পাওক। ধন্যবাদ। বুলি আহিল নহয় জানো? হয়, বজাৰলৈ বুলি আজি নতুন বজাৰ কালিয়ে শুনি পিনি আজি গৈ চাওঁচোন বোলো বজাৰলৈ। এই ঘৰৰে হাঁহ 2টা লৈ আহিলোঁ। তালৈ ৰঙালাও কেইটামান লাগিছিলে বাৰীত, কিন্তু কথা হ'ল বান্দৰৰ পৰা মানে একো ৰাখিবই নোৱাৰি। যেনে তেনে বচাই ৰাখিলোঁ। আৰু এই ইমান ডাঙৰ ৰঙালাও ঘৰত খাব নোৱাৰে, গতিকেলৈ ৰাইজকে বুলি কাটি চিঙি হ'লেও 200 কৰি বিকিব লাগিব। হয়, ৰঙালী শুভেচ্ছা জনাবৰ কাৰণে। হয়, নেমু টেঙা এইকেইটা ঘৰৰে বিক্ৰী হয়। ঘৰৰে কাজি নেমু, তাতে আৰু নাৰিকলো এইকেইটা ঘৰৰে। সেইকাৰণে গাঁৱৰ বজাৰ ঘৰৰ বস্তুকেইটাকে লৈ বোলো আজি ৰাইজৰ বিহু বুলি উলিয়াই আনিছোঁ আৰু। হয়, লেফেৰা গাঁও দহচুকত। মোৰ নাম পবিত্ৰ ফুকন। আহিম নিশ্চয়। কিবা কিবি থাকিলে বেলেগ আইটেম বিশেষকৈ মোৰ তেনেকুৱা ধৰণৰ আইটেম নাই। এনেকুৱাই বস্তু হয়। আপোনাক ধন্যবাদ জনাইছোঁ বজাৰখনলৈ অহাৰ কাৰণে। আচ্ছা, আপুনি ক'ৰ পৰা আহিছে? আহক ছাৰ, এইফালে আহকচোন। আপুনি অকণমান উঠি আহক। আপোনাক দেখি এইখিনি বহুত ভাল লাগিছে দেই। বৰ ধুনীয়াকৈ আনিছে আপুনি। আমাৰ যিটো আমাৰ ৰঙালী বিহুৰ আমাৰ আৱশ্যকীয় বস্তু গোটেইখিনি আনিছে। ঢোলমাৰি, বাঁহী, তাৰপিছতে পেঁপা, নাৰিকলো কেইটামান লৈ আনিছোঁ, টোকাৰীও এখন আনিছোঁ। আচ্ছা, এইবিলাক আপুনি নিজে তৈয়াৰ কৰিছে নেকি? চব ঘৰত নিজে তৈয়াৰ কৰা, চব নিজে বনোৱা ঘৰত। আচ্ছা, আপোনাৰ ইয়াৰ কাৰণে কিবা যাৱতীয় কিবা কিবি দৰকাৰ হৈছে? আপুনি বহলভাৱে কওকচোন অকণমান। বহলোৱা মানে এতিয়া ধৰি লওক বিহুত এইখিনিতো আৰু সেই টকাটো দৰকাৰ হয়, ঢোলমাৰিডাল ঢোলটোৰ কাৰণে দৰকাৰ হয়, বাঁহীটো দৰকাৰ হয়, পেঁপাও দৰকাৰ হয়। তাতে এইবিলাক মাটিও সুতুলি এইবোৰ ঘৰত নিজে মই তৈয়াৰ কৰি পিনি ধোঁৱা চঙত ভৰাই থৈছিলোঁ। যিহেতু এইবিলাক অকণমান আপুৰুগীয়া বস্তু, আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে, ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক বস্তু লাগিবই। আচ্ছা, আমি এই টকাবিলাকৰ আপুনি এনেই ন্যূনতম আপোনাৰতো টকাটো এটাত 100 টকাকৈ বিকিছোঁ। তাৰপৰা এই সুতুলি হ'ল 50 টকা, কিন্তু বাঁহীটো খালি ঢোলমাৰিডাল 50 টকা, তাৰপিছত বাঁহীটো খালি 500 টকা ল'ম। আচ্ছা, পেঁপা আপুনি বিকিব নেকি? পেঁপা বিকিম। এতিয়া এইটো এটাত 6000 টকা। হয় নেকি?
হয় ঠিক আছে আপুনি নাৰিকল আনিছে ন নাৰিকলো কেইটামান লৈছে নাৰিকল এটাত 50 টকাকৈ বেচিম আচ্ছা পেপাৰটো আপুনি অকণমান বজাই দেখাই দিয়কচোন আমাৰ কণ মইনামণিসকল আছে আপোনাক ভাল পাব নিশ্চয় আপুনি অকণমান পেপাৰটো অকণমান বজাই দিয়কচোন নাৰিকল পিঠা পনাৰ পৰা আদি কৰি আপোনাক ধন্যবাদ জনাইছোঁ আচ্ছা আজিতো প্ৰথম দিন অহা কাইলৈ পৰহিলৈ আপুনি আহিবনে ভাবিছোঁ যদি একো অসুবিধা নহয় আহিম বুলি ভাবিছোঁ আপুনি নিশ্চয় আহিব আপোনাক ৰাইজে বিচাৰিব আমাৰ উঠি অহা কণ শিশুসকল আছে এইবিলাকে বিচাৰিব নিশ্চয় আৰু পাৰিলে আপুনি কিবা এটা চাই চিতি মৰম চেনেহ এটা নিৰ্দিষ্ট ৰেটত বস্তু দিবলৈ চেষ্টা কৰিব কৰিব লাগিব ঠিক আছে টুকাইও এখন লৈ দিছোঁ ঠিক আছে কাৰোবাক দৰকাৰ নিশ্চয় তেওঁলোকে বিচাৰিব হয় নাই ধন্যবাদ আপোনাক ধন্যবাদ জনাইছোঁ দেই ধন্যবাদ আপুনি কাইলৈ পৰহিলৈ আহিব একো অসুবিধা নহ'লে আহিম বুলি ভাবিছোঁ আপোনাৰ মানে নতুন বছৰ আপুনি আমি শুভেচ্ছা জনালে দেই হয় ঠিক আছে ঠিক আছে এইপিনে কোন আহিছে কৰা হৈছে যিসকল প্ৰতিযোগী দাদু আপোনাক আহক আমি অকণমান মৰম চেনেহ কথা চাওক আহকচোন আহক গোটেই বজাৰখন আহক অন্তৰ্ভুক্ত নকৰাকৈ আহক তেওঁলোকক আহক এইডোখৰলৈ আহক নামবিলাক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আচ্ছা দেউতা আপুনি ক'ৰ পৰা আহিছে মই ওচৰৰে সন্দিকৈ গাঁও অঁ আপুনি আমাৰ আজি ৰঙালীৰ বজাৰলৈ বিহুৰ বজাৰলৈ আহিলে আপুনি কি আনিছে মই আনিছোঁ তিতা ভেকুৰী সৰু বিলাহী ডাল কচুৰ লগত খাবৰ কাৰণে বঢ়িয়া বঢ়িয়া আৰু বাঁহৰ খৰাহী এই হুৰুম চুৰুম চালিবৰ কাৰণে সুবিধা হ'ব ধুনীয়া ধুনীয়া অঁ এইকেইটা বস্তু সামগ্ৰী লৈ পিনে বজাৰলৈ আহিলোঁ আচ্ছা আজি আমাৰ প্ৰথম দিন আপুনি আৰু কাইলৈ পৰহিলৈ আমাৰ আৰু দুদিন আছে বজাৰ আপুনি আহিবনে আহিব লাগিব নিশ্চয় আপোনাৰ আৰু বস্তু মজুত আছেনে আছে ঠিক আছে আপোনাক ধন্যবাদ জনাইছোঁ দেই আপোনাক ধন্যবাদ আহিব আমি নতুনকৈ কৈছোঁ বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই ওচৰৰ পৰাই আহিছোঁ আহক অকণমান উঠি আহক মই ওচৰৰ পৰাই আহিছোঁ অঁ আপুনি কি আনিছে বজাৰলৈ কি আনিছে মই আনিছোঁ তিতা ভেকুৰী হাঁহ কণী অঁ কুকুৰা কণী মান ধনিয়া তাৰপাছত কুন্দুলি তাৰপাছত ফ্ৰেঞ্চবিন কণজহা চাউল বৰা চাউল পিঠা আনিছোঁ সান্দহ গুড়ি আনিছোঁ আৰু বৰ বিলাহী আনিছোঁ চব লোকেল আনিছোঁ এইখিনি আপুনি নিজে কৰিছে নেকি হয় আমাৰ নিজে কৰা খেতি হয় ঘৰত কৰা খেতি অঁ হয় আচ্ছা আপুনি বিহুৰ কাৰণে বেলেগভাৱে কি প্ৰস্তুত কৰিছে আপুনি আজিতো প্ৰথম দিন আৰু দুদিনৰ কাৰণে কি কৰিছে আপুনি আৰু দুদিনৰ কাৰণে মই পিঠা পনা প্ৰস্তুত কৰি আছোঁ আৰু এইকেইদিনত আহিলে আৰু লৈ আহিম ইয়ালৈ আচ্ছা এইখিনি বস্তু যদি শেষ হৈ যায় আৰু আপোনাৰ বস্তু আছেনে আছে মজুত আছে মই আকৌ উলিয়াব পৰাকৈ থৈছোঁ নিশ্চয় ধন্যবাদ কাইলৈ পৰহিলৈ দুদিন আহিব অঁ ঠিক আছে আপোনাকো ধন্যবাদ ঠিক আছে আৰু এইখিনিতে আমাৰ এজন মৰমৰ ভাইটি আছে এইটো নাৰায়ণ আছে নাৰায়ণ আমাৰ মাজত আছে নমস্কাৰ তোমালৈ আমি ৰঙালীৰ শুভেচ্ছা জনালোঁ ধন্যবাদ আজি আমাৰ এই অঞ্চলত আমি এখন মানে ৰঙালী বজাৰ যিখন আৰম্ভ কৰিছোঁ আচ্ছা আমি দেখিছোঁ যে তুমি ধুনীয়াকৈ আমাৰ যিবোৰ আমাৰ লাগতিয়াল সামগ্ৰী আনিছে মাছ মাংস আনিছে হয়নে আচ্ছা তুমি কি ক'বা এতিয়া কোৱা গাহৰি আনিছোঁ সকলোৱে গাহৰি খাই ভাল পায় আহোম জাতিটোৱে গোটেইটো গাহৰি খাই ভাল লাগে গাহৰি সদায় খাব লাগে চবেই সকলোৱে 1 কেজি 2 কেজি নিয়ক মাত্ৰ 440 টকা গাহৰি 1 কেজি লৈ যাওক খাই ভাল পাব ব্ৰইলাৰ আপোনাৰ 240 টকা আচ্ছা তুমি দিব পৰা হিচাপত আছেনে মানে ৰেটটো দিব পৰা হিচাপত ঠিক আছে আমি বেয়া পোৱা আচ্ছা আজিহে আনিছা আৰু কাইলৈ পৰহিলৈ আমাৰ দুদিন বজাৰ আছে কি ক'বা নিশ্চয় আনিম গাহৰি সদায় আমাৰ প্ৰিয় গাহৰিটো আমি খাবই লাগিব আচ্ছা আমাৰ অহা কাইলৈ পৰহিলৈ দুদিনৰ ৰাইজে বিচৰা মতে তুমি দিব পাৰিবানে নিশ্চয় চেষ্টা কৰিম দিব পাৰিম বুলি ধন্যবাদ জনাইছোঁ দেই ধন্যবাদ কাইলৈ পৰহিলৈ তোমাক নিশ্চয় লগ পাম ধন্যবাদ এইখিনিতে আমাৰ এজন মৰমৰ ভাইটিয়ে বুধিন আহিছে বুধিন তুমি কি আনিছা কোৱা নমস্কাৰ মই সকলোটি ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ মই আজি বাগাঁৱৰ বজাৰখনতে আপোনাৰ ব্ৰইলাৰ মাংসৰ আৰু ৰহি সাঁজ সৈতে অলপ চুস্তা বনাই আনিছোঁ ভাল কথা আমাৰ যিটো পৰম্পৰা আমি যিটো ৰহি সাঁজ কাঁহৰ পাতিত যিহেতু খাই ভাল পাওঁ ঠিক আছে দেখাই দিয়ক আমাৰ কেমেৰা পাৰ্চন দেখাই আছে আচ্ছা ঠিক আছে আমিতো ব্ৰইলাৰ মাংস আৰু এইবোৰ দেখিলোৱে কমপ্লেইন দেখিলোৱে
আচ্ছা ৰহি সাজটোৰ বিষয়ে অকণমান কোৱাচোন তুমি নিজে বনাইছা নে কি কৰিছা ৰহি সাজটো মই নিজেও বনাওঁ আৰু কাষত আমাৰ বোৱাৰীসকলেও বনায় হয় হয় আমি ঘৰৰ মানুহ ঘৰৰ মানুহ তাকে আনি পিনে মই তেওঁলোকৰ পৰা ইয়াতে অকণমান ৰাইজৰ আগত উলিয়াইছোঁ তাকে দুই এটা বটল কিনি ৰাইজে খাইছে আচ্ছা ভালে হৈছে কৈছে আজিতো তোমাৰ প্ৰথম দিন হয় হয় আচ্ছা কাইলৈ পৰহিলৈ আৰু 2টা দিন আছে আছে আহিম নিশ্চয় কেৰাহীৰ সৈতে একদম মানে ৰহি সাজ আৰু কিবা কিবি চুজা ভাজিবানে ভাজিম নিশ্চয় ভাজিম তাৰ ৰাইজে পাবনে পাব ধন্যবাদ থাকিল ধন্যবাদ ধন্যবাদ অমেটো আহক আকৌ ৰাইজে বিচাৰি আহক আমি আজি বজাৰখন দেখি সঁচাকৈ ভাল লাগিছে এইটো কি হয় আপোনাৰ তিল হয় কাজি নেমু দেখিছোঁ বিলাহী দেখিছোঁ আপোনাৰ মেথি দেখিছোঁ কলডিল দেখিছোঁ অমিতা চমিতা গোটেই বস্তুখিনি আছে হয় নাই আৰু সঁচাকৈ ভাল লাগিছে এইফালে মানে আপোনাৰ কাঠফুলা আছে কলো আনিছে কল পাণ আছে তেজপাত আছে হয় নাই খাৰলি আছে অঁ এইটো লোৱাচোন এইটো লোৱা মাছৰুম আছে অৰ্কিডো আছে আমাৰ কপৌ ফুল আছে তোক কপৌ ফুলটো এবাৰ লৈ লোৱা একদম ধুনীয়া হৈছে ন একদম বঢ়িয়াকৈ হৈছে কল ঠিক আছে আচ্ছা আচ্ছা এই বস্তুটো কি হয় এইটো কি হয় জৰি হয় এইটো জৰি গছটো এতিয়া এইটো মানে বনচাই বনোৱা হৈছে সেই গছজোপা আপুনি চাব পাৰে সেইজোপা 13 বছৰ হ'ল বয়স হয় নাই দুটা এইজোপা মানে 8 বছৰমান হৈছে অঁ সেইজোপা বয়স 13 বছৰ আপুনি তাৰ সেই গোটেই চিষ্টেমটো দেখিলে অঁ অঁ এইটো বাৰু এনেই ডেমো এইটো খৰি ফালি থাকোঁতে ওলালে কিবা এটা কিবা এটা আপুনি কিবা এটা হৈ গ'ল চেপ দিবলৈ পোৱা নাই কিন্তু সেইজোপা বয়স 13 বছৰ কিক মাওকে আছে ঠিক আছে ঠিক আছে আপোনাক ধন্যবাদ কাইলৈ পৰহিলৈ আপোনাক পামনে পাব নিশ্চয় ঠিক আছে আমি ৰঙালী বজাৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ বহুত ভাল লাগিছে আমাৰ বাৰাগড় অঞ্চলত আমাৰ যিটো মানে যুৱসকলৰ বৃহৎ কনক্লেভৰ জৰিয়তে যিখন আমাৰ ৰঙালী বজাৰ তৈয়াৰ কৰা হৈছে আপোনালোকক আমি দেখিছোঁ বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত ভৰি আছে তে কি ক'ব আপোনালোকে কওকচোন অকণমান কিবা এটা কৈ দিয়কচোন আমি বাৰাগড় অঞ্চলৰ যুৱক যুৱতীসকল হৈ আৰু সকলো ৰাইজ হৈ আমি আচলতে এই বিহুৰ আয়োজন কৰিছোঁ এই বিহুৰ বজাৰখন আয়োজন কৰিছোঁ এই বজাৰত আমাৰ বজাৰত আপোনালোকে এখন ঘৰত গৰু বিহু দিনাখনিৰ পৰা মানুহৰ বিহুৰ পৰা আৰম্ভ কৰি গোঁসাই বিহুলৈকে যিখিনি সা সামগ্ৰীৰ প্ৰয়োজন আলু কচুৰ পৰা আৰম্ভ কৰি পিঁয়াজৰ পৰা আৰম্ভ কৰি চিৰা জলপানৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো বস্তু আমি ৰাখিবলৈ চেষ্টা কৰিছোঁ যাতে আমি বজাৰৰ দৰৰ সমানে আমি গাঁও অঞ্চলৰ ৰাইজকো আমি কম ৰেটত দিব পাৰোঁ আৰু এই বজাৰ আমাৰ 9 তাৰিখৰ পৰা 13 তাৰিখলৈকে থাকিব আৰু আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে 12 আৰু 13 তাৰিখে ইয়াত উৰুকাৰ এখন ডাঙৰ বজাৰ সৃষ্টি হ'ব য'ত আপোনালোকে মাছ কাছৰ পৰা আৰম্ভ কৰি সকলোখিনি বস্তু ইয়াত আমি আপোনালোকক ৰাইজৰ বাবে দিবলৈ চেষ্টা কৰিম আপোনালোক পৰ্যাপ্ত পৰিমাণে আপোনালোকে যোগাৰ কৰক আৰু আমি ৰাইজকো এই কথাটো আমি অৱগত কৰিছোঁ অহা কালিলৈ পৰহিলৈ যাতে গোটেই বস্তুটো ৰাইজে পায় আপোনালোকৰ যদি কৈ ভাল পাম মানে যদি কচু খোৱা গাহৰি আৰু সাজগুৰি খোৱা গাহৰি যদি তেতিয়াহ'লে আমাৰ ইয়ালৈ আহিলে আপোনালোকে আগতীয়াকৈ বুক কৰিব পাৰিব আপোনাক বহুত ধন্যবাদ আপোনালোক দেই ধন্যবাদ মিলাটো লোৱা হ'ল না মিলাটো হৈ গ'ল লৈ লওক এবাৰ হ'বা এইবাৰ আমি ভাল বস্তু দেখিছোঁ আহক আপুনি আহকচোন উঠক এইফালে আহক আমাৰ ৰঙালী বজাৰত আপোনাক দেখি বহুত ভাল আপুনি এইফালে আহক মানুহজন এইফালে আহক দেই এই গোটেই বস্তুখিনি বৰ ধুনীয়াকৈ আনিছে বজাৰখন সঁচাকৈ দেখি ভাল লাগিছে আপুনি ক'ৰ পৰা আনিছে বস্তুখিনি মই চেতিয়ানদী গাঁও আপুনি বস্তুখিনি ক'ৰ পৰা আনিছে বস্তুখিনিয়ে চেতিয়ানদী গাঁও নাই আপোনাৰ এই প্ৰডাক্টটো নিজৰ মোৰ নিজৰ আপুনি আমলৈ ক'ত ধৰিলে আমলৈ আজি ৰাতিপুৱা বাম বিচাৰোঁতে পালোঁ সৰুকৈ এটি তাৰ বোলো নাই এইটো প্ৰদৰ্শনীমূলক হিচাপে বোলো আজি লৈ যাওঁ তাৰপৰা এতিয়া আপুনি এনেই আমলৈ যদি আপুনি বিকিবলৈ হ'লে কেইটকা ল'ব এইটো মই এতিয়া 70 টকা কৈছোঁ পোৱা কিবা মানে কনচেশ্যন থাকিব নেকি থাকিব ধন্যবাদ আপোনাক ধন্যবাদ জনাইছোঁ দেই এইবোৰ আমাৰ দৈ মুড়ি আদা ৰচুন পিঁয়াজৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰী আপোনালোকে ইয়াত পাব আমাৰ ইয়াত পাব আপুনি অহা কালিলৈ আৰু পৰহিলৈ আজিৰ পৰা আমাৰ এই যিখন ভিলেজ কনক্লেভৰ বজাৰ এখন আৰম্ভ হৈছে এই বজাৰখনত আমি আপোনালোকৰ সদৌৰিকে আমি স্থানীয় যিসকল মানে আমাৰ গঞা আছে
আমি টাউনমুখী নহয়, আমাৰ নিজৰ গাঁৱতে যাতে সকলোখিনি বস্তু আমি তৈয়াৰ কৰি ল'ব পাৰোঁ তাৰ প্ৰতি আমি কামনা ৰাখিছোঁ। আৰু আপোনালোকে আহক, আমাৰ যিসকলে উদ্যোগী যুৱকসকল আছে ইয়াৰ দ্বাৰা তেওঁলোকে যাতে উপকৃত হওক। আৰু আমাৰ থলুৱা বস্তুৱেই আমাৰ থলুৱা বজাৰ, সেয়েহে আমি আপোনালোকে সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ যে আমাৰ ইয়ালৈ আহক, আপোনালোকে থলুৱা হিচাপে সকলোখিনি বস্তু পাব। ধন্যবাদ। সঁচাকৈ বৰ আচৰিত, আমাৰ ইমান ধুনীয়াকৈ আপুৰুগীয়া হ'লে এতিয়া এইটো আন চিজনলৈ সকলোখিনি বস্তু তৈয়াৰ কৰি ৰাখিছে। আমাৰ যুৱতীসকলে একদম বিহু সাজেৰে আমাৰ ইয়ালৈ মানে ওলাই আহিছে। আজি আমাৰ প্ৰথম বজাৰৰ দিন, সকলোকে উৎসাহিত কৰিব বিচাৰিছে। এইখিনিতে আমাৰ স্থানীয় কেইগৰাকীমান আয়ে ধুনীয়াকৈ পিঠা পনাৰে এখন বজাৰ তৈয়াৰ কৰিছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আপোনালোকে আজি কি কৰিছে? আপোনাৰ বজাৰত বৰ ধুনীয়াকৈ পিঠা পনা চব লৈ আহিছে যে? এয়া বৰপিঠা বুলি কয়। তাৰ পাছতে এইটো জেং পিঠা, এইটো মিঠৈ, এইটো তিল পিঠা, এইখিনিকে লৈ পেলাই আমি আহিছোঁ। মানে আপোনালোকে ৰঙালীক আদৰিব বিচাৰিছে নহয়? বাপুতি সাহোন আমাৰ ৰঙালী বিহুটো। আচ্ছা, আপোনালোকে নিজে কৰিছে নেকি? চব নিজে কৰিছোঁ। আচ্ছা আচ্ছা আচ্ছা। ইয়াতে আমি দেখিছোঁ এইবিলাক কি হয়? এইবোৰ কণী আপোনালোকৰ নিজৰ ঘৰৰ নে? ঘৰৰ নহয় আৰু এইবিলাক আপোনালোকে মানে আচ্ছা আচ্ছা, ফাৰ্মৰ কণী খাবৰ কাৰণে কৈছে এইটো? আমাৰ এইটো পৰম্পৰাগত মানে যিটো আমাৰ ভোগালী আৰু ৰঙালীৰ কাৰণে যিটো লাগে সেইটো নানে নেকি? সেইটো আনিব লাগিব। এতিয়া আজি আমাৰ প্ৰথম দিন, আজি দ্বিতীয় দ্বিতীয় বাৰু, কাইলৈ পৰহিলৈ আৰু দুদিন আছে। তেতিয়া আমি সকলোখিনি আপোনালোকৰ আগত অৱগত কৰিম। আৰু এই বজাৰখন আৰু অকণমান ডাঙৰ হ'বনে? ডাঙৰ হ'ব নিশ্চয়। আৰু কিবা কিবি বেলেগ কিবা পাম নি আমি? পাব। এতিয়া মানে আমি কমকৈ আনিছোঁ আৰু তিল পিঠাটো আছে আমাৰ, তাৰ পাছতে আৰু কেইটামান পিঠা আছে, সেইখিনি মানে এতিয়া বৰ্তমান আমি অনা নাই। কেলে আমাৰ পৰম্পৰাগত হিচাপে আপোনালোকে কিবা সাজৰ ৰহিছে এইবিলাক কথা চিন্তা কৰা নাই নেকি? সেই কথাটোৱে বেলেগে ইফালে আছে নহয়, সেইখিনি বেলেগ এফালে হৈছে। হ'লেও আকৌ নিজৰ বাপুতি সাহোন বস্তু লাগে। সেইটো আছে। সেই অকণমান আপোনালোকৰ আগত দেখাব পাৰিম আৰু অন্ততঃ আমাৰ মানে কচু খোৱা গাহৰি খৰিচা চৰিচা কিবা পাম নি আপুনি? নিশ্চয় পাব। ধন্যবাদ। আমাৰ এইফালে দুজন দেউতা বহি আছে। দেউতা আপুনি কি ক'ব? আজি বৰ ধুনীয়া আমাৰ বাঁহকত এখন ধুনীয়া বজাৰ হৈছে, আৰু মানে গোটেই যুৱক যুৱতীৰ পৰা আদি কৰি সকলো আহিছে আমাৰ এই বজাৰলৈ। আটক ধুনীয়া এখন বজাৰ হৈছে। আগন্তুক ৰঙালী বিহুলৈ আৰু 2টা দিন মাত্ৰ বাকী আছে। আপুনি কি ক'ব? ভাল লাগিছে বজাৰ, ভাল লাগিছে। গাঁৱতে বজাৰ পৰিছে, গাঁৱৰ পইচা গাঁৱতে ৰৈছে, ভাল লাগিছে। আপুনি কি ক'ব? মই বজাৰখন চাম বুলি আহিলোঁ, আৰু বজাৰত পিঠা পনা উলিয়াইছে বুলি কৈছে। এই চাহ বোলো অকণমান খাই আহোঁ, সেইটো কাৰণে আহিলোঁ। আৰু বজাৰখনত মানুহ কিমান হয় কিমান। ঠিক আছে, আপোনালোকৰ সহযোগিতাই ইহঁতৰ মানে হেৰি আগুৱাই যোৱাত সহায় কৰিব। আপোনালোকক ধন্যবাদ জনাইছোঁ দেই। ঠিক আছে, আহিব। এখন বৰ ধুনীয়া মানে কচমেটিক দোকান। দোকানী কোন আছে? আমি অকণমান চিনাকি হওঁ, ৰঙালীৰ মানে শুভেচ্ছা জনালোঁ আপোনাক দেই। আপুনি বৰ ধুনীয়াকৈ এখন আমাৰ মানে ৰঙালী বিহুৰ কাৰণে যিবোৰ আৱশ্যকীয় সামগ্ৰী বৰ ধুনীয়াকৈ আনিছে। ঠিক আছে, আপুনি কওকচোন, আজিৰ পৰা আমাৰ বজাৰ আৰম্ভ হৈছে? কালিৰ পৰাই হৈছে বাৰু? আমাৰ কালিৰ পৰাই আৰম্ভ হৈছে। বজাৰ ভালে হৈছে বাৰু, আপোনালোকেও আহিব। যিসকলে এতিয়াও গম পোৱা নাই, এতিয়া আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, ইয়ালৈ আহিব। বাঁহগড় ৰাজহুৱা খেলপথাৰত আমাৰ বহাগী মেলা আয়োজন কৰা হৈছে। আপোনালোকে সকলোকে লগ পাম বুলি আশা থাকিল, সেয়াই আৰু। ঠিক আছে, আপোনালোক আমাৰ মানে বহাগ বিহু শুভেচ্ছা থাকিল। ধন্যবাদ দেই। আৰু মানে কাইলৈ পৰহিলৈ এটা কিন্তু আপোনালোকক পাম নহয়? লগ পাব, নিশ্চয় পাব। একদম উৰুকাত নহ'লেকে পাব। নিশ্চয়। ধন্যবাদ। ঠিক আছে। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? বাইদেউ উঠকচোন, আপুনি ক'ৰ পৰা আহিছে বাইদেউ? মাছপথাৰৰ পৰা আহিছে। মাছপথাৰৰ পৰা আহিছে। আজি মানে ইয়ালৈ যে আহিছে আপুনি কি ক'ব কওকচোন? এই মেলা চাবলৈ বুলি আহিলোঁ, আৰু নাতিনীজনী নচাবলৈ আনিছোঁ। আনিছে কেলৈ? আপোনাৰ ইয়াত আপুনি নিশ্চয় চাগে গম পাইছে, আমি আমাৰ ৰঙালীৰ কাৰণে গোটেইখিনি বস্তু আমাৰ ইয়াতে যোগাৰ কৰিছে। বজাৰ চজাৰ ইয়াতে কৰিবনে? কৰিম বুলি ভাবিছোঁ। নিশ্চয়। আৰু 2টা দিন আছে নহয় জানো? ঠিক আছে, হ'ব। মানে আপুনি আমাৰ ইয়ালৈ আহিব, আমাৰ থলুৱা সামগ্ৰীয়ে গোটেইখিনি বস্তু পাব। আপোনাক ধন্যবাদ জনাইছোঁ। বাপৰে বাপ, এখন বৰ ধুনীয়া, একদম ধুনীয়া দোকান দেই। একদম ৰহি সাজ আছে, লাড়ু আছে, ইমান ধুনীয়া ধুনীয়া বস্তু আছে, ইমান ধুনীয়াকৈ। কোন আছে ইয়াৰ অনাৰ? কোন আছে? আহকচোন, এইফালে আহক। ৰঙালী বিহু শুভেচ্ছা জনালোঁ। এই বৰ ধুনীয়া এটা মানে পৰিৱেশত মানে দোকানখন বনাই লৈছা। কোৱাচোন কি ক'বা ৰাইজক? আমি যে থলুৱা হিচাপে গোটেই অনুষ্ঠানটো পাতিছোঁ ইয়াত।
আমাৰ কালিৰ পৰা আমাৰ এই অনুষ্ঠান হৈ আছে আৰু আমাৰ কালি মানে দিয়া হ'ল আৰু আজিও আমি এই অনুষ্ঠানত আগভাগ লৈছোঁ। তাৰপৰা কাইলৈও ল'ম, পৰহিলৈও আছে আমাৰ। তাৰপৰা আজি মানে ধুনীয়া হেৰি হৈছে আৰু ৰাতিলৈ চাগে আৰু ধুনীয়া হ'ব আমাৰ পৰিৱেশটো আৰু বিক্ৰী বাৰ্তাও মোৰ ভালেই হৈছে, বেয়া নাই হোৱা। তাৰপৰা কাইলৈ আৰু হ'ব, পৰহিলৈ আৰু বেছি হ'ব। আৰু সহযোগিতাটো মেইন কথা, সহযোগিতা মেইন। আৰু সকলোৱে আমি মানে ৰঙালীক আদৰিবলৈ সাজু হৈ আছোঁ নহয় জানো? আৰু সকলো ৰাইজ আহিব আমাৰ এই বাঁহগড় ফিল্ডত। আমাৰ ধুনীয়া এটা অনুষ্ঠান আছে আৰু বিহু অনুষ্ঠান আমি পাতি আছোঁ। 5 দিনীয়া কাৰ্যসূচী আছিলে, আমাৰ 2 দিনীয়া হৈ গৈছে আৰু 3 দিনীয়া হ'ব। আৰু আমাৰ এই খাদ্য বিভাগত আমাৰ ফাষ্টফুড আছে আৰু লগতে কৈ দিছোঁ আৰু খাদ্য বিভাগত আমাৰ ফাষ্টফুড হ'ব, তাৰপাছতে হেৰি হ'ব পকৰি হ'ব আৰু লগতে আমাৰ ৰহি সাজ লগতে আমাৰ যি হ'ব আমাৰ খাদ্য বা গাহৰি চাহৰি এইবিলাক থাকিবনে? থাকিব নিশ্চয় 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 আমাৰ এইবিলাকে গাহৰি পুৰা থাকিব, ৰহি সাজ থাকিব। ধুনীয়াকৈ আপোনালোক সকলো আহিব। ঠিক আছে ঠিক আছে, ধন্যবাদ আপোনাক, ধন্যবাদ দিছোঁ। অকণমান আমি ভিতৰটো অকণমান দেখাই দিয়ক, ধুনীয়াকৈ কৈছে। আমাৰ দাদা এজন দেখিছোঁ আমি, অকণমান আপুনি খাই আছে ন? ঠিক আছে হ'ব, আমি অহা কাইলৈ কথা পাতিম। পৰিৱেশ দেখাই দে। বাঁহগড় ৰাজহুৱা খেলপথাৰত 5 দিনীয়া কাৰ্যসূচী আয়োজন কৰা ভিলেজ কনক্লেভৰ জৰিয়তে এখন যিখন আমাৰ থলুৱা বজাৰ, সঁচাকৈ আমি মানে অভিভূত হৈছোঁ। এই বজাৰখনত আমাৰ থলুৱা সামগ্ৰীৰে ভৰি পৰিছে। আমি আপোনালোকক সকলোকে মানে আমন্ত্ৰণ জনাইছোঁ আৰু লগতে আপোনালোকক ৰঙালীৰ শুভেচ্ছা জনাইছোঁ যে সকলোৱে আহি যাতে এই বজাৰখনত অংশগ্ৰহণ কৰে। আমাৰ স্থানীয় হিচাপে যিখিনি আমাৰ বস্তু আছে, আমাৰ থলুৱা যিবোৰ বস্তু, সকলো বস্তু যাতে আমাৰ থলুৱা কৃষকসকলে মানে ইয়াৰ মূল্য পায়, তাৰ প্ৰতি আমি লক্ষ্য ৰাখি আজি আমি এই বজাৰখন আমি ঠিক কৰিছোঁ আৰু অহা কালিলৈ আৰু পৰহিলৈ 2 দিনতে আমি আপোনালোকৰ সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।